আপোনালোকৰ কাৰণে লৈ আহিছোঁ স্পেচিয়েল এটা ভিডিঅ'। আপোনালোকে কেনেকৈ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব। আপোনাৰ মোবাইলতে কৰিব পাৰিব আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক। আপুনি আগত যাব লাগিব, আপোনাৰ মোবাইলত যদি কম ব্ৰাউজাৰ আছে কম ব্ৰাউজাৰ ক্লিক কৰিব লাগিব। চাৰ্চ বাছত আপুনি চাৰ্চ কৰক ই ফিলিং বুলি চাৰ্চ কৰিব। EFILLING ক্লিক কৰি তাৰ ওপৰত ক্লিক কৰক। ইয়াত দেখা পাইছে আপুনি ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম আহিছে। আপুনি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ওপৰত এবাৰ ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ডেছবৰ্ড খোল খাব। ইয়াত আপুনি দেখা পাইছে আৱাৰ ছাৰ্ভিচ। ইয়াত এটা ফল্ডাৰ দেখা পাইছে আপুনি ভেৰিফাই লিংক আধাৰ কাৰ্ড। আপুনি লিংক আধাৰ কাৰ্ডত ক্লিক কৰিব। লিংক আধাৰ কাৰ্ডত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা বক্স খুলি আহিব, এনেকৈ এটা ডেছবৰ্ড খুলি আহিব। আপুনি আপোনাৰ আগত ওপৰটোত আপুনি দেখা চাইছে আপোনাৰ ৰেড এটা ষ্টাৰ মাৰ্ক আছে, মানে মেণ্ডেটৰী তাত সেইটো বক্স ফিল আপ কৰিব লাগিব। আপুনি আগত আপোনাৰ পান নম্বৰটো বহাই লওক। মই নিজে আপোনাক এক্সাম্পল হিচাপে দেখাই আছোঁ। মই অলৰেডি মোৰ লিংক কৰা আছে, হ'লেও আপোনাক মই এক্সাম্পল হিচাপে দেখাই আছোঁ। ACB আপোনাৰ আধাৰ নম্বৰটো বহাওক। 2 নম্বৰ বক্সত আপোনাৰ আধাৰ নম্বৰটো বহাই লওক। সেইটো মই মেণ্ডেটৰী বহাবই লাগিব। তলত আপোনাৰ লেখা আছে আপোনাৰ নেম এজ পাৰ আধাৰ। আপোনাৰ আধাৰ কাৰ্ডত যি নামটো আছে আপোনাৰ সেইটো নাম ইয়াত বহাব লাগিব। সেইটো আপোনাৰ যিকোনো এটা মোবাইল নম্বৰ দিলেই হ'ল, ৰেজিষ্টাৰ কোনো কথা নাই। যিকোনো মোবাইল নম্বৰতে দিলে হ'ল। মই মোৰ মোবাইল নম্বৰটো দি আছোঁ। ফিল আপ হৈ গ'ল। ইয়াত লিখা আছে আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আপোনাৰ আধাৰ কাৰ্ডত আপোনাৰ অনলি আপোনাৰ বাৰ্থ ডেট মানে বছৰটো থাকে, তেতিয়াহ'লে এইটো আপুনি ক্লিক কৰিব। যদি তাৰিখ ডেট অফ বাৰ্থ যদি তাৰিখো আছে, তেতিয়া অনলি যদি আপোনাৰ বছৰটো আছে আপুনি ইয়াত ক্লিক কৰিব লাগিব। আৰু যদি নাই আপোনাৰ তাৰিখো আছে, মান্থো আছে, আকৌ বছৰো আছে, তেতিয়াহ'লে ক্লিক কৰিব নালাগে। আই হেভ অনলি ইয়াৰ অফ বাৰ্থ, যদি আপোনাৰ অনলি বছৰটো থাকে বা ইয়াৰটো থাকে, তেতিয়াহ'লে আপুনি ইয়াত ক্লিক কৰিব লাগিব। তলৰ লিংক দেখা পাইছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ। মই যিটো আধাৰ ডিটেইলছটো ফিল আপ কৰিছোঁ এইটো মোৰ ভেলিডিটি হয়, সত্য হয়, মই এগ্ৰি হৈছোঁ। আৰু লিংক তলত দেখা পাইছে আপোনাৰ লিংক আধাৰ। আপুনি লিংকত ক্লিক কৰিব। এটা আপোনাৰ OTP আহিব। হয়, মোৰ OTPটো আহিছে, মই OTPটো এণ্টাৰ কৰিছোঁ। তেনে আপুনি কি কৰিব, তলত ভেলিডেট বুলি লেখা এটা ওলাইছে, ভেলিডেট ক্লিক কৰিব। আপুনি দেখা পাইছে যে ইউৰ পান ইজ অলৰেডি লিংকেড টু গিভেন আধাৰ নম্বৰ। আপোনাৰ পান কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ গৈছে। থেংক ইউ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাথাকে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। অতি সোনকালে আপোনাৰ মোৰ ওচৰত মোৰ ভিডিঅ'টো